ঐ আমি দাদা ওচৰত থাকোঁ হাতৰ পৰা আনিবলৈ বিচাৰিব হাতৰ পৰা নিদিব ডাঙৰ কেইটা ইমান বয়স হৈছে হয়নে এই তাতো পাম নহয় ন তাতো ধৰিবগৈ নেকি নহয় দোকান নহয় ক'ত গৈ আছে নহয় পাঁচ আলি পাঁচ আলি কি ঘৰ নো চাংঘৰ মানুহ থাকে না থাকে এই আছে মিচিং মানুহ না দেউৰী মানুহ মিচিং মানুহ এনেকৈ যায় নেকি আপোন দতপে মনিকন বৰ্তাহে কয় তোমাৰ মনিকন বৰ্তা আমাৰ দাদা দতপে হা দতপে আপোন নেকি আপোন দতপে বক্সটো আহিব পেনে কল লৈ আহিব দিছে আৰু তাৰপৰা ইপিটো আহি আছে বিস্কুট লৈ ল'ব লাগিব নমস্কাৰ বন্ধুসকল প্ৰভাত বৰাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম আজি মই আছোঁ বিহপুৰীয়া নাহৰদী থান বিহপুৰীয়াৰ পৰা প্ৰায় 7-8 কিলোমিটাৰমান দূৰত্বৰ ভিতৰত আছে লাহলীয়ালৰ পৰা অলপ দূৰত্বত নমস্কাৰ বন্ধুসকল প্ৰভাত বৰাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম আজি মই উপস্থিত হৈছোঁহি নাহৰদী থান লোকেশ্যনৰ কথা ক'ব গ'লে বিহপুৰীয়া চেণ্টাৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত্বত অৱস্থিত বিহপুৰীয়া চেণ্টাৰৰ পৰা প্ৰথমতে সন্তপুৰ পায় সন্তপুৰৰ পৰা যি পাঁচআলি আছে পাঁচআলি বুলি কোৱা হয় জেগাখন পাঁচআলিৰ পৰা সোমাই আহি লাহলীয়াল চেণ্টাৰ পায় লাহলীয়াল চেণ্টাৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ ভিতৰত নিলগত এই নাহৰদী থান অৱস্থিত নাহৰদী থানৰ ভিতৰত মই আছোঁ নাহৰদী থানৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ থানৰ ভিতৰৰ চৌহদৰ ভিতৰত মই প্ৰৱেশ কৰিছোঁ যি ৰাস্তা তাত গৈ আছোঁ সকলোফালে বান্দৰে ইয়াতে বান্দৰখিনিয়ে কোনো ভয় নকৰে মই মোৰ মিছেছ আহিছিলে আৰু লগত ল'ৰা ছোৱালী আহিছিলে ছোৱালীয়ে অকলে যাবলৈ ভয় কৰিছে লগতে আহিব লগা হৈছে আৰু ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই ইয়াৰ বান্দৰ আছে ভয়ে নকৰে ওচৰ দি গৈছে এয়া সকলো চাইডে বান্দৰ ইয়াত বান্দৰৰ কাৰণে খাদ্য লৈ আহিব লাগে তেওঁলোকক খাদ্য দিব লাগে গতিকে গাড়ী ৰখাৰ লগে লগে তেওঁলোকে গাড়ীৰ ওচৰত পাই যায়গৈ মই সেই দৃশ্য আপোনালোকক দেখুৱাম গাড়ীখন ৰখাৰ লগে লগে কেনেদৰে বান্দৰখিনিয়ে গৈ গাড়ীৰ ওচৰত ৰখি গৈছে সেইখিনি মই আপোনালোকক দেখুৱাম পৰিৱেশটো বৰ পৰিষ্কাৰ হৈ থকা নাই যিহেতু পৰিষ্কাৰ কৰি থ'বও নোৱাৰে ইয়াতে বান্দৰে আছে গতিকে এয়া দুটা পোৱালি লৈ পেলাই ৰৈ আছে একদম ওচৰত আছে খুব ওচৰত আছে বেছি ওচৰত যাবলৈ মোৰো ভয় লাগে ৰ'দ পৰি আছে
অনিৰুদ্ধদেৱৰ সমাধিস্থল এয়া ভালকৈ ৰাখিছে। এইটো এটা বৃহৎ পুখুৰী। পুখুৰীটোৱে মই দেখুৱাইছোঁ, মই কেমেৰাত বন্দী কৰিছোঁ পুখুৰীটো। আমি যিহেতু পিছবেলা আহিছোঁ, পিছবেলা খুব এটা শান্ত পৰিৱেশ। ইয়াত এতিয়া কোনো ভক্ত নাই, আগবেলাতে আহি গৈ যায় বুলি কয়। এতিয়া আমি প্ৰায় 5 বাজিছে, 5 বজাত আহিছোঁ। ৰ'দটোত বেছি হোৱাৰ কাৰণে ৰ'দ যোৱা নাই, দুপৰীয়া লাগি আছে। তাতে বনাই পেলাই খাব পৰা কিছু ঘৰ আছে। এয়া ঘৰৰ দৃশ্য মই দেখুৱাইছোঁ। এয়া মোৰ লগত আছে আমাৰ টিডলি, আৰু মোৰ টিডলি বান্দৰৰ লগত কেনেকুৱা লাগিলে? ভাল লাগিলে। চুই চাইছিলা নি? নাই চোৱা। এতিয়া চোৱা নেকি? আকৌ বিস্কুট দিবা? দিবা? এইয়া বহি আছে, বহি আছে। আমি যাবলৈ ওলাইছোঁ। ইয়াত বেছি সময় থাকিব নোৱাৰি। ইয়াত যিটো পৰিৱেশ, বান্দৰে আহি চাৰিওফালে বা ধৰে, ভয় লাগে। কি কৰে। এতিয়া আমি ওলালোঁ, যাব ওলাইছোঁ। বেছি সময় ৰোৱা নাই। ইয়াত আহিলোঁ। নাহৰহাটী থানত যি অনিৰুদ্ধদেৱ থান, এই থানত আহি সেৱা কৰিলোঁহি। সেৱা ঠিকে আছে। মোক ছোৱালীয়ে শুধৰাই দিছে, সেৱা কৰিলোঁ। এই বান্দৰৰ পোৱালীয়ে গাখীৰ খাই আছে, মই দেখুৱাই আছোঁ। এইয়া মাকৰ লগত আছে, মাকৰ লগত। এয়া চাওক, চাৰিওফালে বান্দৰ। ভালো লাগিছে, কিন্তু পৰিৱেশটো এটা অপৰিষ্কাৰ হৈ আছে। ইয়াত ওকণি চাইছে, বান্দৰে ওকণি চোৱাৰ যিটো দৃশ্য আমি দেখিছেনে? হয়তো পোৱালি হ'ব, পোৱালীয়ে মাকৰ ওকণি চাইছে। মই ওচৰৰ পৰা ল'বলৈ ধুনীয়াকৈ পাতি দিছে, ওকণি চাই আছে। ওকণি চাই দিছে, চাইছে। এয়া বান্দৰৰ লগত আমি, বান্দৰৰ ওকণি চোৱা দৃশ্য আমি দেখিলোঁ। এয়া এই দুই আহিছে। ঘৰ গৈছা নি? গৈ নালাগে। এইয়া বাহিৰৰ ঘৰৰ ওপৰত দেখুৱাইছে। এইয়া বান্দৰ। কোনা? এইয়া
আপুনি লুকাই আনিব লাগে